আন্তৰিকতাৰে মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনাইছে। ধুবুৰীৰ লগত তেখেতসকলে সম্পৃক্ত হ'ব নোখোজে, কিয় নোখোজে? এইটো খুব ডাঙৰ প্ৰশ্ন। কথাও ৰজাঘৰে কিন্তু বুজা উচিত। মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কথাখিনি আপোনাৰ পৰা জনাৰ চেষ্টা কৰি মোক সময় খুব কমি আহিছে। তাৰ পাছতো আমাৰ এই জনগোষ্ঠীৰ পৰা 4জন অসম সাহিত্য সভাৰ নিচিনা সাহিত্য সভাৰ সভাপতি আছিল আৰু আমাৰ এই সময়ত সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ আছিল। আমাৰ এই গৰীয়া জনগোষ্ঠীটোৰ পৰাই ফখৰুদ্দিন আলী আহমেদ আছিল, আনোৱাৰা টাইমৰ অসমৰ মুখ্যমন্ত্ৰী আছিল। ঠিক তেনেকুৱা ধৰণৰ গৰীয়া জনগোষ্ঠীৰ যথেষ্ট ইতিহাসত অৱদান আছে। গতিকে চাওক, এতিয়া আমাৰ এই অসম চৰকাৰে যোৱা 5 জুলাইত, খুব সম্ভৱ 5 জুলাইত গৰীয়া, মৰিয়া, দেশী, জোলহা, চয়দ আটাইকে জনগোষ্ঠীয় মৰ্যাদা দিয়া বুলি মানে প্ৰকাশ কৰিছিলে। কিন্তু চাওক তেওঁলোকে কি কৰিছে, কি কৈছিলে, কি কৰিছে। আজি 1 বছৰ 4 দিন, 1 বছৰ 4 দিনতেই গোটেই বৃহত্তৰ গৰীয়া সমাজ যেনেকৈ ওলাই আহি থিয় হ'ব লগা হৈছে। কিহৰ কাৰণে? একমাত্ৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে। কাৰণ মানুহ এজন যদি গণতন্ত্ৰত জীয়াই থাকিব লাগে তেতিয়াহ'লে প্ৰত্যেকৰে ৰাজনৈতিক অধিকাৰৰ দৰকাৰ। আজি চাওক, অসমৰ 126টা সমষ্টিৰ ভিতৰত 102টা সমষ্টি ৰিজাৰ্ভেশ্যন কৰি দিছে ST, SC, OBC আৰু বাকী যে 24টা সমষ্টি আছে, আপোনালোকে চাওক বাকী 24টা সমষ্টি কাক দিছে? নিৰ্দিষ্ট কোনোবা এটা ৰাজনৈতিক দলক দিছে বা কোনোবা এটা জনগোষ্ঠীক অনানুষ্ঠানিকভাৱে ৰিজাৰ্ভেশ্যন দি ধৰিছে, যাৰ বিনিময়ত আমি য'ত আজি থিয় হৈ আছোঁ, এই চেঙা মুছলমান গাঁৱত আমি থিয় হৈ আছোঁ। আমি জন্মলগ্নৰ পৰাই দেখি আহিছোঁ, চেঙা আমাৰ 2টা চুবুৰী, এটা চেঙা হিন্দু চুবা, এটা মুছলিম চুবা। আমি সদায় একেলগে আহিছোঁ। আমাৰ চেঙা ৰাস মহোৎসৱেই হওক, আমাৰ চেঙা এম্বাৰেকিয়া মহোৎসৱেই হওক, আমাৰ 2টা জনগোষ্ঠীৰ মাজত আদান প্ৰদান আছে। কিন্তু পৰিতাপৰ বিষয়, আমি একমাত্ৰ গৰীয়া হোৱাৰ কাৰণে বা মুছলমান হোৱাৰ কাৰণে আমাক সম্পূৰ্ণৰূপে ৰাজনৈতিকভাৱে এটা হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে। ফলত আমাৰ যিখন চেঙা এইচ কাষ্টৰ যিখিনি চুবুৰী আছে সেইখিনি ইয়াৰ পৰা কাটি লৈ বৰপেটা লোকসভা সমষ্টিত পেলাই দিছে, জাষ্ট 500 মিটাৰ দূৰৰ পৰাই। আৰু এই চেঙাখন সম্পূৰ্ণ ব্ৰহ্মপুত্ৰত উটুৱাই ধুবুৰীলৈকে পঠাই দিছে। কাৰণ ধুবুৰীত যাব লাগিলে আমি গাড়ীত যাব নালাগে, ৰাইজ গম পাইছে? আমি গাড়ীত যাব নালাগে। ধুবুৰী যদি যাব লাগে ব্ৰহ্মপুত্ৰত গৰাখহনীয়াত উটি গ'লে হ'ল। আমাৰ দৌলাখালৰ পৰা নলবাৰী জিলা আৰম্ভ হয়। দৌলাখালৰ পৰা আৰম্ভ কৰি আপ টু আপোনাৰ গোৱালপাৰালৈকে ব্ৰহ্মপুত্ৰৰ চৰে চৰে যিমানখিনি অঞ্চল আছে, মন্দিয়া ব্লকৰ 12টা জিপি মিলাই পেলাই চেঙা সমষ্টি কৰিছে। চেঙাৰ পূৰ্বৰ 11টা জিপি কাটি দিছে। চাওক কিমান পৰিতাপৰ বিষয়, আমি কিমান দুৰ্ভগীয়া। যদি এই চৰকাৰখনে এই গৰীয়া জনগোষ্ঠীটোৰ ওপৰত কোনো গঠনমূলক সিদ্ধান্ত নলয়, যদি আমাক ৰাজনৈতিক সুৰক্ষা নিদিয়ে, ৰাজনৈতিক অধিকাৰ নিদিয়ে, যিহে ডাঙৰীয়া এখন গাঁৱত বাঘ এটা মাৰি তেওঁ বাঘ উভাতি লাভ কৰিছিল। গতিকে তেওঁৰ ৰক্ত আমাৰ দেহত আছে, চৈয়দ মোজাম্মিল হকৰ ৰক্ত আমাৰ দেহত আছে। গতিকে আমি এইখন অসমৰে খিলঞ্জীয়া। যদি চৰকাৰে আমাৰ এই অনুৰোধ, আমাৰ এই খিলঞ্জীয়াৰ দুখ দৰকাৰ কথা বুজি ৰাজনৈতিক অধিকাৰ যদি নিদিয়ে, পৰৱৰ্তী সময়ত আমি ইয়াৰ পৰা দিছপুৰলৈকে যাবলৈ কুণ্ঠাবোধ নকৰিম আৰু বুকুত গুলি পাতি ল'বলৈকে কুণ্ঠাবোধ নকৰিম। সেইটোৱে আচলতে খুব ডাঙৰ কথা যে অসমীয়া খিলঞ্জীয়া ৰাইজৰ এই মৰ্মবেদনাৰ ছবিখন ৰজাঘৰে কিমান বুজি পাইছে বা কিমান হৃদয়ংগম কৰিব পাৰিছে। মই